So hello guys, welcome to my YouTube channel. Another vlog আপোনালোকক অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভিডিঅ'টো একদম বেলেগ হ'বলৈ গৈ আছে। so আজি কলা সংস্কৃতিৰ কথা অলপমান চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোক জনাব কেনেকুৱা লাগিছে, কেনেকুৱা কি মানে কি চাই হ'ব। তো ফাৰ্ষ্টতে মোক সুধিছে মানে লগত একো আনিব নিদিয়ে, চিক্ৰেট কিবা কিবি এনেকৈ ধূমপান মানে বস্তুবোৰ তাতে সুধিছে মোক কি কিবা আনিছা নেকি বুলি সুধিছে। মই কৈছোঁ একো নাই। চ' গতিকে একো নানিব আপোনালোকে। হেলমেট চেলমেট চব থৈ লওঁ। আমাৰ দুজনৰে 60 টকা। হে আমার দুজনের 60 টাকা, স্কুটির 20 টাকা, স্কুটি 20 টকা, 80 টাকা। চ' দুইজন ব্যক্তি 60 টকা আৰু স্কুটিটো লৈ আনিছোঁ। স্কুটিৰ কাৰণে 20 টকা এক্সট্ৰাকৈ লৈছে। গতিকে টোটেল আমাৰ কিমান হৈছে 80 টকা। চ' এইখিনি। চ' বলক এতিয়া আপোনালোকক দেখাইছোঁ কলাক্ষেত্ৰ আমাৰ অসমৰ। কি পেটটো নুঠালা কিয়? কি পেটটো উঠাব লাগিছিলে তুমি। এইবিলাক হ'ল পোৱালিবিলাকে এটা মানে খেলা জেগা এইবিলাক। পোৱালিবিলাকে বাচ্চাবিলাকে বলা এইবিলাক হ'ল বাচ্চাবিলাকৰ কাৰণে। ত' গাইজ আজি বতৰটো ভাল, বৰষুণ দিওঁ নিচিনা হৈ আছে। বৰষুণ দিলে ক'ত থাকিম এতিয়া? দুই জেগা আছে ধুনীয়া। মোকো উঠাবি। অঁ আপোনাকো উঠাই আছোঁ আপোনাকো উঠাই আছোঁ। তুমিও উঠা। ফাইনেলি আমি আহি পালোঁ কলাক্ষেত্ৰ। আপোনালোকে চাইছে মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' নতুনকৈ আহিছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চ' হ'ব দে, বৰ্তমান আহি পাইছোঁ কলাক্ষেত্ৰ। তেওঁসকলক পোৱা নাই যিসকলে অহা নাই এতিয়ালৈকে।
আহি কিনে চাব পাৰে আমাৰ ঐতিহ্যৰ মানে কিছুমান সমলসমূহ ইয়াতে সংৰক্ষণ কৰি থৈ দিয়া হৈছে চ' আপোনালোকে চাব পাৰে আহি কিনে এইফালে আৰু ইণ্টাৰেষ্টিং বস্তু আপোনালোকে দেখিবলৈ পাব চ' বেচিকেলি ইয়াতে যিবিলাক বস্তুবিলাক আছে চ' তাতে ডিটেইলছত মানে বঢ়িয়াকৈ লিখি থৈ দিয়া হৈছে আৰু ইয়াতে যদি আপোনালোকে নাজানে বা বস্তুটো কি হয় ইয়াতে বস্তুবোৰ মানে যেনেকৈ ইয়াতে লিখা আছে বস্তুবোৰ বঢ়িয়াকৈ পঢ়ি কিনে আপোনালোকে চাব পাৰে অস্ত্ৰ শস্ত্ৰ দা হেংদাং চ' ইয়াতে আছে দা হেংদাং চ' যিটো আগৰ দিনত ব্যৱহাৰ কৰিছিল যুদ্ধ বিগ্ৰহ আদি মানে ক্ষেত্ৰত ইয়াতে আছে ইফালে সাপ যুদ্ধৰ দাং সাপ ইয়াতে চব লিখা আছে নগা জাতি ময়ো বিয়া পাতিলে ইয়াতে নিব লাগিব আৰু কইনাটো এইটো কি কোৱা হয় এইটো কোৱা হয় সোণাতাৰ কি বস্তু এই যুদ্ধ মানে যে সময়ত এইবিলাক লোৱা বস্তু মানে ক'ব খুজিছে যুদ্ধ বিগ্ৰহ টাইমত মানে প্ৰটেকশ্যন বুলি কয় আৰু চিল্ড ন চিল্ড যিটো লোহাৰ নে চামৰাৰ আগৰ দিনত টাইলছবোৰ কেনেকুৱা আছিল আপোনালোকে চাব পাৰে পূৰা মাটিৰ টাইলছ ভাল লাগে দিয়া ন পূৰা মাটিৰ সামগ্ৰী গোটেই বস্তু দেখাটো সম্ভৱ নহয় গতিকে অলপ কিছু বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাই থাকক এইটো মহাপুৰুষ মাধৱদেৱৰ বাঁহৰ দুৱাৰ আমি কিতাপত পঢ়ি থাকোঁ মাধৱদেৱ শংকৰদেৱ গতিকে আজি এটা বস্তু দেখাবলৈ লৈছোঁ আপোনালোকক মাধৱদেৱৰ বাঁহৰ দুৱাৰ গাইজ আজি মানে কিতাপত পঢ়ি থকা বস্তুবিলাক চাবলৈ পাই আছোঁ মই ভাল লাগিছে বহুত কি ওখবে তলৰ ফালে চালে একদম ভয় লাগি যায় মাথা ঘূৰাই গৈছে তলৰ ফালে চালে একদম ভয় লাগি যায় চ' ফাইনেলি গাইজ অলমষ্ট কমপ্লিট গোটেই চোৱা আৰু বঢ়িয়া হাৱা আহিছে ঠাণ্ডা বতাহ আৰু ইফালে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয় চ' আজি নাই যাব দিয়া নাই চাগে ন আজি যাব দিয়া নাই বেলেগ দিনা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি কাৰণে বাছ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই ইফালে ভিডিঅ'টো প্লিজ কমেণ্ট অলছ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু এনেকৈ ইণ্টাৰেষ্টিং ভিডিঅ' আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে একো নাযায় চ' যিখিনি মোক ছাপোৰ্ট কৰিছে সেইখিনিৰ কাৰণেতো ধন্যবাদ জনাইছোঁ আৰু যিখিনি নতুনকৈ আহিছে প্লিজ আপোনালোকৰ ছাপোৰ্ট লাগে আপোনালোকৰ চ' প্লিজ টু ছাবস্ক্ৰাইব মাই চেনেল চ' see you in the next vlog. Thank you. Fire when the storm hits you. That's it, Brian?